হেল্ল' নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই ক'ত আছোঁ গম পাইছেই দেখি, বগীবিল ব্ৰিজৰ ওপৰত আছোঁ। সকলোৱেতো চিনি পোৱা হৈয়ে গৈছে জেগাটো। আচলতে আমি সপ্তাহত দুবাৰকৈ যাওঁ ডিব্ৰুগড়। এতিয়া চাগে মই যিখন দেখি আছে ভিডিঅ'ত দেখি গম পাইছেই জনাসকলে ক'ত আছোঁ। আমি আছোঁ ডিব্ৰুগড় মাৰোৱাৰী আৰোগ্য ভৱন হস্পিটেলৰ ডায়েলিচিছ চেণ্টাৰত। মোৰ দেউতাৰো সপ্তাহত দুবাৰকৈ ডায়েলিচিছ কৰা হয়, সেইকাৰণে মই ক'লোঁ সপ্তাহত দুবাৰকৈ যাওঁ বুলি, বুধবাৰ আৰু শনিবাৰে। আচলতে মই ভিডিঅ' কৰাৰ কাৰণটো হ'ল, কিছুমান মানুহ এনেকুৱা আছে যে সৰু সৰু প্ৰব্লেমতে ভাঙি পৰে। ইয়াত থকা মানুহবোৰৰ মুখবোৰ চাওকচোন কেনেকৈ হাঁহি আছে, ইমান প্ৰব্লেমৰ মাজতো ভাল লাগে আচলতে তাত। মইতো গৈয়ে থাকোঁ, ময়ো আচলতে তেনেকুৱাই। মোৰ মতে আচলতে যিটো হ'ল হৈ গ'ল, সেইটো কথা ভাবি মন মাৰি থাকি লাভ নাই। যিমান কৰিব পৰা যায় সিমান কৰিব লাগে। সেই যে বৌজনী দেখিছে, এনেকুৱা আৰু বহুত আছে মোৰ লগত। নিজৰ লগৰ নিচিনাকৈ থাকোঁ, ভাল লাগে, হাঁহি ফূৰ্তি কৰি থাকোঁ। বিহুৰ দিন আছিলে, সেইকাৰণে পিঠাও লৈ গৈছিলোঁ। চাওকচোন সকলোৱে কিমান ফূৰ্তি কৰিছে, দেখিয়ে ভাল লাগে। তেওঁলোকেও কামত থাকে, ঘৰত আহিব নোৱাৰে, সেই হাঁহিটো দেখিয়ে ভাল লাগিছে। বাৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। যিমানখিনি দেখুৱাম বুলি ভাবিছিলোঁ সিমানখিনি দেখাব নোৱাৰিলোঁ, গমটো পাইছেই। তাত থাকি ভিডিঅ' কৰি থাকিবলৈ বেয়াও হয়, আৰু প্ৰথমবাৰ এনেকৈ ভিডিঅ' কৰিছোঁ যিহেতু। বাৰু বেলেগ এদিন আপোনালোকক ভালকৈ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু ডায়েলিচিছনো কি বহুতে হয়তো নাজানিব পাৰে, তেওঁলোককো ক'বলৈ চেষ্টা কৰিম। তাৰ টেকনিচিয়ান দাদাসকলৰ সৈতে কথা পাতি তেওঁলোকে ক'ব আপোনালোকক ভালকৈ। আজিলৈ তেতিয়াহ'লে ইমানতে সামৰিছোঁ। ধন্যবাদ।